পৰিছিলোঁ গেছ চাওক পুৰি বনি আছে আমাৰ চেলেঞ্জ ভিডিঅ'টো নহা দেখিলে যাওক So hi everyone, welcome back to my YouTube channel. So আজি মই আহিছোঁ দেখিছে নাই পথাৰত আহিছোঁ পথাৰ মাজে মাজে এতিয়া আজি কাতি বিহু so কাতি বিহু সেলিব্ৰেট কৰিলে মানে কি আৰু সেলিব্ৰেট মানে ইয়াত পথাৰলৈ আহে কাতি বিহু না মই ইয়াত দেখিছে নাই পথাৰ চাবলৈ আহিছোঁ নিজৰ লাইক ধান ওলাইছে এই দেখো পুৰা পথাৰ চাবলৈ আহিছোঁ চক দেখিছেনে কি ধুনীয়া আকাশ হৈ আছে দেখিছেনে গাইজ ফেমিলি মেম্বাৰ্ছ পুৰা মজা লাগিছে চ' এইখনে পথাৰ মই চাবলৈ আহিছিলোঁ দেখিছেনে কিমান ডাঙৰ পথাৰ পথাৰ সেই গৰু তাৰপৰা এইফালে গুচি গৈছে গাঁৱলৈ ব'লক এতিয়া বেলেগ এখন পথাৰত আপোনাক লগ পাই আছোঁ ব'লক চ' ফাইনেলি উই আৰ হিয়াৰ এট নতুন পথাৰ এতিয়া আমি গৈ আছোঁ নতুন পথাৰলৈ বেলেগ এখন পথাৰলৈ মানে নতুন পথাৰ বুলি কৈছোঁ সেইখন বেলেগ এখন পথাৰ হ'ব এইফালে দেখিছেনে মোৰ পথাৰ আৰম্ভ হ'লেই পিছফালে খালি মই পোৱাগৈ নাই যোনডোখৰ পাবগৈ লাগে মই এইটো আলিটো বৰ সৰু সৰু দিয়া আছে চক চ' গাইজ লগ পাই আছোঁ ব'লক গৈ থাকোঁ আজি কাতি বিহু আৰু অলপ ঘৰত নতুনকৈ কিবা কিবি অলপ স্পেচিয়েল বনোৱা হ'ব ডিছবিলাক গধূলিকৈ আবেলিকৈ দেখুৱাই থাকিম মই সেইবিলাকো আপোনাক কেনেকৈ কি বনাব আমাৰ মায়ে আজি অলপ স্পেচিয়েল বনাম বুলি কৈ থৈছে চ' ব'লক যাওঁ বোলো চ' এই ধৰণে মই আলিয়ে দেখিছেনে আলিটো ইমান অকণিকৈ বনাইছে সৰু সৰু আলি গৈ আছোঁ নিজৰ পথাৰ চাবলৈ ধান পকিলে চক কি ধান দিছে জানো এইফালে সেউজীয়া হৈ আছে তো এইফালে সেই ৰঙা হৈ গ'ল পুৰা এতিয়া আমি আহি পালোহি এখন নতুন ঠাইলৈ এইখনো আমাৰ পথাৰ চক কিমান ধুনীয়া হৈ আছে গোটেই সেউজীয়া দেখিছেনে আৰু মোৰ পিছফালে এতিয়া ট্ৰেইন যাব চাব দেই সেইখন হৰ্ণ মাৰি আছে সেইখন চাব দেখাই দিছোঁ বাৰু এইখন ট্ৰেইন গৈছে যাওক আপোনালোকে দেখি পাইছেনে নাই পোৱা নাজানো খালি এইখন গৈ আছে দেখিছে নাই সেইখন ট্ৰেইন That's one সেইখন ট্ৰেইন সেইখন গোটেইখন ট্ৰেইন হয় দেখোন শেষ হৈছে দেখিছেনে এইখন ট্ৰেইন ৰাতি হ'লে বহুত ধুনীয়া লাগে দেখিবলৈ এইফালে গাড়ী এখন আহি আছে দেখিছেনে এইফালে গাড়ী এখন আহি আছে ৰাস্তা আছে এইফালে যাবলৈ গোটেই সেইখন চক
এইখিনি আমাৰ অলপ পিছতীয়া হৈছিলে তেওঁ অলপ ওলাইছে আৰু ঘাঁহ চাহ অলপ বেছি হৈ যায় এডোখৰত পূৰা পৰিছিলোঁ আয়া হ'ব দেই গৃহস্থ আহিছোঁ গুৰুধান হ'ব দুবাৰ হ'লেই দেখোন মোৰ পূৰা মেন আলিটো বৰ সৰু দিছোঁ আলিটো মোৰ পপত হৈ গৈছিলে দুবাৰ পৰিলোঁ মই এতিয়ালৈকে এতিয়া ঘৰলৈ যাবলৈ সময় হৈছে যাওঁ বলক মই আহিছিলোঁ সেই ডখৰপৰা এই ঘৰকেইটা দেখিছেনে সেই ঘৰকেইটা পৰা ওচৰৰ পৰা আহিছিলোঁ দেখিছেনে ইমান দূৰ বাট আহিছোঁ মই আহি ইয়াৰ পালোহি এতিয়া বেলি ডুবিবলৈ হৈছে আৰু আকাশখন যে কি ধুনীয়া লাগিছে ৱাও ব'লক এতিয়া ঘৰলৈ যাওঁ ৰিটাৰ্ণ টু হোম আৰু লগতে ইমান গৰম লাগিছে বতৰ বেয়া কৰিছে নি সেইফালে চাওক সেইটো এটা হেৰি পৰি আছে কি কয় পাহাৰ এখন আছে যাওঁ বলক এবাৰ ঘৰলৈ এইখিনি ধান পকিলে চব গাইছ পূৰা ধান পকা এইখিনি গাইছ এতিয়া মই গৈ থাকোঁ স্পীডত অলপ মোবাইলটো বন্ধ কৰি দিওঁ আৰু গৈ পিনি আলিত লগ পাই আছোঁ অ'কে বাই গাইজ এতিয়া আমি চাকি দি আছোঁ বলক চাকি দিয়া আৰম্ভ কৰোঁ এতিয়া আজি কাতি বিহু আমি চাকি দি আছোঁ বলক এতিয়া মা গৈ আছে চাকি দিবলৈ এতিয়া ভাড়া তলত দিমগৈ চাকি আমি আগফালে চাকি দি আহিলোঁ এইবিলাক পুখুৰী ফালে চাকিখন দিছোঁ সেই চাকিখন চ' সেই গাইজ এতিয়া আমি গৈ আছোঁ পুৰি চাবলৈ বলক এয়া চব পুৰি বনি আছে আল্টিমেট পুৰি দেখিছে এয়া পূৰা বনিবলৈ আছে ৰেডি আমাৰ ছেকেণ্ড ভিডিঅ'টো নহা দেখিলে যাওঁ ইয়াত আছে ছোলে পনীৰ ছোলে হ'ব চ' ফাইনেলি গাইজ এতিয়া খানা টাইম আমি গৈ আছোঁ খানা খাবলৈ চাবনি আমাৰ আজি কাতি বিহুৰ দিনা কি স্পেচিয়েল খানা আছে চক এয়া দেখিছেনে পুৰি মটৰ পনীৰ ৰসগোল্লা একদম পায়স চায়স চব আছে আজি স্পেচিয়েলি আজি মম্মীয়ে বনাইছে এয়া চেলেঞ্জ কৰা ভিডিঅ' যোনজনী ছোৱালীয়ে জিকি গৈছিলে দেখিছেনে আমাৰ মম্মী চ' হে গাইজ গুড মৰ্ণিং কালি ৰাতি ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ বহুত দেৰি হৈ গ'ল ৰাতি ভিডিঅ' কৰোঁতে খাওঁতে বওঁতে আৰু বাও গুচি গ'লগৈ কালি ৰাতি এতিয়া ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ সৰু চোৱা ভিডিঅ' হ'ল আৰু ভিডিঅ' বহুত আহি আছে আহি থাকিব অলপ কেইদিনমান ৰখি দিয়ক নতুন ভিডিঅ' একদম আপলোড হ'ব নতুন ভিডিঅ' আহি থাকিব আপোনালোকে চাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে নতুন ভিডিঅ'ত লগ পাই আছোঁ তেনেহ'লে টিল দেন বাই টেক কেয়াৰ এণ্ড হেভ এ নাইচ ডে বাই